মোৰানত ফুৰিবলৈ যাম বুলি ওলাই মেলি ৰেডি হৈ আছোঁ, কিন্তু গাড়ীখন অহা নাই। ইয়াতে ৰৈ আছোঁ, ইমান বেছি গৰম উঠিছে। এতিয়া বাজিছে 3টা, মানে ভণ্টি ঘৰত বিয়া আছিল যে আজি। এতিয়া বিয়া খাব যাবলৈ ওলাইছোঁ। হেল্ল' সকলোকে, সেউজীয়া এটা পৰিৱেশ দেখাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ দেই। মই ভণ্টি ঘৰত ফুৰিবলৈ আহি আছোঁ। এয়া ৰাজগড়ৰ পৰা মৰাণৰ অভিমুখে গৈ আছোঁ। উইংগাৰত দেখিছেনে আপোনালোকে? চাহ বাগানবিলাক ইমান ধুনীয়া দেখিছে নহয়, চায়ে মোৰ ভাল লাগিছে। চুকত থকা কইনাজনীক অকণমান দেখাই দিছোঁ দেই। মানে গৰমত আহিছোঁ যে পুনেই, বেছি মানে হেৰি কৰিবলৈ মন যোৱা নাই। গৰমত পিন্ধি ভাল লাগিব হয় নাই? একদম মানে ৰুমৰ অৱস্থা দেখিছেনে? বিয়া ঘৰৰ কথা। কইনাজনী অকণমান দেখুৱাই দিম পোহৰটো দি দিওঁ। ক্ষীণমিন হৈ পৰিলেগৈ একেবাৰে এইকেইদিন লঘোণত থাকি থাকি হয় নাই? মিঠাই নাই অনা ক'লে হ'ব। ইমান দিনৰ মূৰত আহিছে। যোৱা নাহি হ'ব বায়েকে অনা মিঠাই বিচাৰি বিচাৰি ৰাইজসকল বহি আছে দেই চাহ খোৱা জেগাত। মানে আহিছোহে মিঠাই বিচাৰি। ইফালে পেণ্ডেলটো অকণমান আপোনালোকক দেখাই দিছোঁ। চাওক, একদম সম্পূৰ্ণ হ'লগৈ আৰু। এতিয়া মানে অলপ পাছততো ৰাইজ গোট খাবই আৰু এতিয়া ৰাতিৰ কাৰণে। এয়া মানে লাইট ফিটিং কৰি মানুহ বহা কৰিছে আৰু এইফালে খানা বৰ ডাঙৰ ডাঙৰ লাগিছে যে জেগাডোখৰ ন। হে, ইমান ডাঙৰ চোতাল নাছিলে নহয় তহঁতক। কেনেকৈ ডাঙৰ হ'ল সিহঁতৰ? এনেকৈ ফেনবোৰ যে এনেকৈ দি দিলে মানে ভাল, নহ'লে এনেকৈ তলত দিয়া ফেনবোৰ বেয়া, মানুহে হাৱা নাপায় ইমান। এনেকৈ ডাইৰেক্ট ওপৰত দি দিছে, এতিয়া ভাল হৈছে। গধূলি ৰাইজসকল লাহে লাহে গোট খাইছে আৰু এইফালে ছোৱালীজনী লগৰ ছোৱালীয়ে একদম সজাই পৰাই উলিয়াইছে দেই। কাপোৰ পিন্ধোৱাত ব্যস্ত চব। ইয়াতে মানে আইসকলেও যোৱা নাম বেলেগকৈ গায় আৰু বোৱাৰীসকলেও বেলেগকৈ যোৱাৰ নাম গায় দেই। দুবাৰ দুবাৰ মানে শৰাই দিবলগীয়া হয়। এতিয়া মানে নাম চাম গাই শেষ হোৱাৰ পাছত সকলোৱে খাই বৈ আজৰি হৈ বহিছে। এতিয়া গায়ক আহি উপস্থিত হৈছে। এতিয়া ৰাইজসকলে মানে গান শুনিব দেই। আপোনালোকক মানে মই গানটো মানে গাবলৈ আৰম্ভ কৰিছোঁ যদিও মই শুনাবলৈ বেয়া পাইছোঁ, মানে কপিৰাইট লাগিব পাৰে। সেইবাবে মই মানে বেছিকৈ চাউণ্ড দি আপোনালোকক গানটো শুনোৱা নাই। এইফালে মই চাউণ্ডটো অফ কৰি দিলোঁ দেই, আপোনালোকক গানটো শুনাব নোৱাৰিলোঁ। সকলোৱে নচাকৈ অকণমান দেখাই দিছোঁ, কাৰণ কপিৰাইট লাগে বুলি ভয়ো লাগে। এইফালে ককাকে মানে ছোৱালীৰ ককাকে একদম চোলা খুলি গৰমত মানে গামোচাখন লৈ এনেকুৱা নাচন দিছে নহয়। এই আপোনালোকক দেখাই দিছোঁ, চাওক কেনেকুৱা ফূৰ্তি কৰিছে। মানে ইমান বেছি গৰম যদিও একো মানে কোনেও ৰৈ থকা নাই, চবে নাচাত ব্যস্ত। এইবাৰ ডেকাসকল লাগি গ'ল দেই। এইবাৰ ডেকাসকলে নাচিছে, দেখিছেনে? এতিয়া 10মান বাজিলেই, দিনৰ বিয়া। এয়া দেখিছেনে? ৰাইজসকল লাহে লাহে গোট খাইছে আৰু বিয়া বুলি সকলোৱে সাজি কাচি আহিছে বৰ ধুনীয়াকৈ। দেখিও ভাল লাগিছে। আপোনালোকক তাৰে অকণমান দেখাই দিছোঁ সকলোকে।
আকৌ গোপিনীসকলে কাৰিকৰে বনোৱা খাদ্য নাখায় যে, তেওঁলোকে নিজে বনাইছে। এইফালে খাইছে গোপিনীসকলে খানা। কিবা এটা কৈ দিয়া ৰ'বা চোৱা আকৌ এতিয়া কেলে সেইফালে মোক কৈ দিলে আকৌ এইবাৰ ভাবিলোঁ ময়ো ৰাইজৰ লগতে খানাটো খাই লওঁ, ভোকো লাগিছে। মানে মাজৰ সময়খিনি বহুত ভিৰ আছিল, সেইবাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এইফালে কিবাকিবি কামত ব্যস্ত হৈ থাকিলোঁ। এতিয়া মানুহ অলপ কমিছে আৰু লাহেকৈ। ৰাইজসকল বহুত কমিলে, মানে একেবাৰে মানুহ কম হৈ গ'ল। বিয়া ভাগিব হৈছেগৈ আৰু লাহেকৈ অলপ আহি আছে, মানুহ একদম কমিলে। ধুনীয়াকৈ হাঁহি মানুহ এতিয়া কমিছে বাবে মই কইনাজনীক অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ দেই।